মিনি তই হিলাই দেলে রে আছে বাগানৰ মাজত হিলাই দে কৈছে গাছক तो कैसे हैं आप लोग। आज मैं बात करने जा रहा हूँ संगीत के बारे में। एक ऐसा संगीत जिसको सुनकर सुर और ताल दोनों बोलते हैं बाप घुसड़ी के बाप। কাৰ বন্ধুসকল সকলোৱে কি খবৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে অসম ৰোষ্টা। আজি আমি আলোচনা কৰিম এজন মহাপণ্ডিত গায়কৰ বিষয়ে আৰু আপোনালোকে শেষৰে ভিডিঅ'টো চাই থাকিব। মিনি তই হিলাই দেলে রে বা হিলাই দে মিনি কি হিলাই দে হিলাই দে আৰে মিনিয়ে হিলাই আছে বাগানৰ মাজত হিলাই দে কৈছে গাছৰ গান গাব নাপালি গাছোদা গান গাব নাপালি আৰু হিলাই দে মিনি বা হিলাই দে এইটো গানেই হ'ল নে বা বন্ধুসকল আপোনালোকে ভালকৈ শুনকচোন হিলাই দে বোলে হিলাই দে মুণ্ডটো চোৱাচোন বন্ধুসকল তাৰ মুণ্ডটো আছে আৰু হাত দুখনে বাঁহী বজাইছে আৰু বাকী দুখন নায়েই এটা ক'ত গ'ল বাকীটো বাৰু বোলে মিনি হিলাই দে বাগানৰ মাজত বোলে মিনিয়ে হিলাই আছে আৰু তাই এফালে নাই মানে মিনিয়ে লৈ গ'ল ন হয় নহয় বাৰু বন্ধুসকল তোমালোকে কোৱাচোন আৰু তোমালোকে মোক কমেণ্ট কৰি জনাচোন তাৰ বাকী চোৱা ক'ত গ'ল আৰু কেনেকুৱা এক্টিং এইটো এক্টিঙে হ'ল নে বাৰু এইটো এক্টিঙে বগাই ইয়াক অপালে অপাবে মোক মাথা চালে গৰম হৈ গৈছে বুজিছে বগাই এক্টিং কৰিছে চাওচোন বগাই এইটো এক্টিং আৰে প্ৰথমতে গালে মিনি হিলাই দে আৰু লাষ্টতে এক্টিং চাচোন বাৰু বন্ধুসকল তোমালোকে কোৱাচোন বাৰু এইটো বাৰু এক্টিঙে হ'লনে মিনি দে এইবোৰ এক্টিঙে হ'লনে বাৰু বন্ধুসকল তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন তাৰ এক্টিংটো কি ধৰণে কৰিব লাগে হরে ঝুমুর গাবে বেশ লাগে সারি হরে ঝুমুর এইটো কেনেকুৱা এক্টিং বাৰু ৰাহু কেইটো নিচিনাকৈ দেখোন মুণ্ডটো এইফালে গৈছে বা ইফালে গৈছে মোৰ মতে ইয়াক চাগে মাকে সৰুতে গাখীৰ নোখোৱালে চাগে মই এতিয়াহে গম পাইছোঁ ই চাগে বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ তই মোকে হিলাই দেলে রে খাইরে মিনি তই মোকে হিলাই দেলে রে বগা তই গানটো আকৌ লগালি তই বন্ধ কৰি একদম বন্ধ কৰ গান লগাবলৈ গৰুটো ভৰ গান লগাব আহিছোঁ হে